ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। তো আজি মই আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিছোঁ আৰু আজি মই নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে চিকেন বটি কাবাব। তো চাবনে আপোনালোকে মোৰ ভিডিঅ'টো? যদি চাই তেনেহ'লে বলক মোৰ লগত কিটচেনলৈ। চিকেনখিনি যিহেতু আগতে মেৰিনেট কৰি থৈ দিব লাগিব, তাৰ কাৰণে মই লৈছোঁ অকণমান এচামুচ সৰিয়হৰ তেল। ইয়াতে লৈছোঁ মই ৰেড চিলি পাউডাৰ এচামুচ, হাফ চামুচ মই হালধি পাউডাৰ, ধনিয়া গুড়ি মই এচামুচ, জালুকৰ গুড়ি এচামুচ আৰু জিৰা গুড়ি এচামুচ। ইয়াতে মই কাশ্মীৰী লাল মিৰ্চ পাউডাৰ লৈছোঁ অকণমান, হাফ টিস্পুন, আৰু ইয়াতে চিকেন মছলা এচামুচ, গৰম মছলা হাফ টিস্পুন আৰু নিমখ সোৱাদ অনুসৰি। ইয়াতে আছে জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু এইটো হৈছে দৈ। যিহেতু ইয়াতে দৈ এনেকৈ কিনিবলৈ পায়, তো মই এনেকৈ লৈ আহিছোঁ। তো এয়া হৈছে দৈ। বলক এতিয়া মই চিকেনখিনি মেৰিনেট কৰোঁ। চিকেনখিনি মেৰিনেট কৰিবৰ কাৰণে মই প্ৰথম ল'ম, ইয়াতে যিটো মই তেল এচামুচ লৈছোঁৱেই, ইয়াৰ পৰা মই প্ৰথমতে 2 চামুচ মই দৈ ল'ম। এচামুচ লৈছোঁ আগতে আৰু 1 চামুচ। দৈ কিন্তু কম নকৰিব, কাৰণ চিকেন বেছি হয় আৰু মোৰ চিকেনৰ পৰিমাণ ইয়াতে 250 গ্ৰামতকৈ অকণ বেছি, 300 গ্ৰামমান হ'ব। আৰু মই ইয়াতে লৈছোঁ বনলেছ চিকেন, হাৰ্ডি নোহোৱা মাংস যিটো, মই সেইটো লৈছোঁ আৰু চাফ চিকুণকৈ মই ধুই কেনে থৈ দিছোঁ এতিয়া। আৰু ইয়াতে মই এতিয়া মেৰিনেট কৰিম, আৰু মাংস বেছি হ'লে পৰিমাণটো বেছি হৈ যাব চব বস্তুৰে। মই 300 গ্ৰাম ইয়াতে মাংস লৈছোঁ, আৰু মন কৰিব যে মই এতিয়া হাৰ্ডি থকা মাংস এপিচো লোৱা নাই, এয়া সকলো হৈছে হাৰ্ডি নোহোৱা মাংস। এতিয়া মই ইয়াতে এড কৰিম নহৰু আৰু আদাৰ যিটো পেষ্ট আছিলে মোৰ পেষ্ট, আৰু এচামুচ। এতিয়া মই সকলোবোৰ মছলা যিখিনি মই কৈছোঁ এইখিনি মই এতিয়া ইয়াতে এড কৰি দিম। সকলোখিনি মছলা মই এতিয়া এড কৰি দিছোঁ, আৰু ইয়াতে মই আচলতে দৈটো অকণ ভালকৈ মছলাৰ লগত মিক্স কৰি লৈহে মই চিকেনত দিম, কাৰণ চিকেনত দিলে পটককৈ দিলে দৈটো মিক্স কৰা নাযাবও পাৰে। তো মই আগতে ইয়াতে মিক্স কৰি লওঁ ভালদৰে, তাৰপিছত মই চিকেনত এড কৰিম এই মছলাখিনি। এতিয়া চিকেনখিনি মই ভালকৈ মিক্স কৰি লওঁ, যিহেতু মই দি দিছোঁ। এতিয়া মই চিকেনখিনিৰ লগত ভালদৰে মছলাখিনি মই মিক্স কৰি লওঁ, তাৰপিছত মই দেখুৱাই আছোঁ আপোনালোকক। চিকেনটো আপুনি মেৰিনেট কৰি যদি থৈ দিয়ে কিছু সময়, তেনেহ'লে খাবলৈ বহুত টেষ্টি হয়, আৰু ময়ো সেইটোকে কৰিম। মই মেৰিনেট কৰি কেনে থৈ দিছোঁ এতিয়া, আৰু মই এতিয়া ফ্ৰিজত ভৰাই দিম চিকেনখিনি, আৰু কিছু সময় পিছত মই চিকেনখিনি মই বনাম। চিকেনখিনি যিহেতু আমি মেৰিনেট হ'বৰ কাৰণে মেৰিনেট কৰি কেনে আমি এতিয়া মেৰিনেশ্যন হ'বৰ কাৰণে আমি থৈ দিলোঁ ফ্ৰিজত, তেতিয়াহ'লে আমি এতিয়া নেক্সট আমি কাম কৰোঁ যে আমাৰ এই ষ্টিক কেইডাল আমি ব্যৱহাৰ কৰিম মাংসৰ ভিতৰত সোমাই দিবৰ কাৰণে। তো ষ্টিক কেইডাল পূৰা নাযাবলৈ আমি এবটল পানীৰ ভিতৰত ষ্টিক কেইডাল ডুবাই ৰাখিম। যিমান সময় আমি মেৰিনেশ্যন কৰিম, ফ্ৰিজত আমি মাংস ৰাখিম, সিমান সময়ে আমি এই ষ্টিক কেইডালো ইয়াতে ৰাখিম, যাতে আমাৰ টাৱাত যেতিয়া আমি মাংসখিনি পুৰিম তেতিয়া আমাৰ যাতে ষ্টিক কেইডাল পুৰি নাযায় সেইকাৰণে। এতিয়া মই পিঁয়াজ এনেকৈ কাটি লৈছোঁ স্কুৱেৰ কৰি, আৰু সেউজীয়া, হালধীয়া আৰু ৰঙা মই কেপচিকাম কাটি লৈছোঁ। আচলতে এইখিনি অপশ্যনেল হয়, যদি ঘৰত আছে তেনেহ'লেহে দিব, আৰু যদি ঘৰত নাই তেনেহ'লে দিবলৈ একো দৰকাৰ নাই, অপশ্যনেল হয়। মই জাষ্ট দেখিবলৈ ভাল লগাৰ কাৰণেহে বস্তুখিনি ইউজ কৰিছোঁ। আৰু এতিয়া বলক আমি বাকীখিনি প্ৰচেছ আৰম্ভ কৰোঁ। পানীত ভিজাই থৈ দিছিলোঁ মই ষ্টিক কেইডাল, আপোনালোকে দেখিছিলে। এই ষ্টিক কেইডালো অপশ্যনেল হয়, যদি ঘৰত আছে ব্যৱহাৰ কৰিব। আৰু কেনেকৈ ষ্টিক নহ'লেও কাবাব কেনেকৈ বনায় মই সেইটো আপোনালোকক দেখুৱাম। আৰু ইয়াতে মই চিকেন মছলা এড কৰিছিলোঁ, যদি চিকেন মছলা ঘৰত আছে তেনেহ'লে এড কৰিব, যদি নাই সেইটো অপশ্যনেল হয়, বাকী মছলাৰে আপুনি কাবাব বনাব পাৰে। মোৰ বটি কাবাব বনাবলৈ মোৰ সকলোখিনি ৰেডি হৈ গৈছে,
আৰু আপোনালোকক দেখুৱালোঁ এইখিনি হৈছে ভেজিছৰ লগত যিখিনি মই কৰিছোঁ সেইখিনি। মই এতিয়া এখন টাৱা লৈছোঁ আৰু টাৱাখনত মই মাষ্টাৰ্ড অইল দিছোঁ। মই সৰিয়হৰ তেল দিছোঁ, যিহেতু মই ভাবোঁ যে চিকেন বনালে সৰিয়হৰ তেলৰ নিচিনা একো হ'ব নোৱাৰে, যিমান আপুনি চাফলা খায়, যিমান যি খালেও। তো টাৱাখনত আপুনি এনেকৈ দি ল'ব, আৰু যিহেতু গৰম হৈছে টাৱাখন, মই সেইকাৰণে তেলটো চাৰিওফালে দি লৈছোঁ। হৈ আছে চিকেন, এফালে হ'লেহে মই আনফালে ওলটাম। এফালে আগতে হৈ ল'ব লাগিব, তাৰপিছত মই আনফালে দিম। এতিয়া মই এফালকৈ ওলোটাই দিম। দেখিছেনে আপোনালোকে হ'বলৈ ধৰিছে যিহেতু, তো মই ওলোটাই দি দিওঁ, তেতিয়াহে চাৰিওফালে হ'ব। খাবলৈ মন গৈছেনে? আপোনালোকেও বনাব এনেকৈ। মোৰ চিকেন বটি এইটো কাবাব ৰেডি হৈ গৈছে, মানে এনেকৈ বনোৱাটো। আৰু মই এতিয়া দেখুৱাই আছোঁ আপোনালোকৰ নেক্সট প্ৰচেছটো। মই আকৌ ইয়াতে অকণমান তেল দিছোঁ, দি লৰাই দিছোঁ টাৱাখনত। এতিয়া মই ইয়াতে আপোনালোকক দেখুৱাই আছোঁ যে ষ্টিক নহ'লেও যেনেকৈ আমি বনাব পাৰোঁ সেইটো। আপোনালোকে এনেকৈ বনাব পাৰে, ষ্টিক নহ'লেও। আৰু লগতে আপোনালোকে কেপচিকাম পিঁয়াজ নিদিয়াকৈ এনেকৈ আপোনালোকে দিব পাৰে, বনাব পাৰে। চাওক, আমি একো ভেজ নিদিয়াকৈ বনোৱা কাবাবো আমাৰ ৰেডি হৈ গ'ল, আৰু লগতে আমি ষ্টিক ব্যৱহাৰ নকৰাকৈ বনোৱা কাবাবো আমাৰ ৰেডি হৈ গ'ল। তো ব'লক আমি খাওঁগৈ। মোৰতো চিকেন বটি কাবাব ৰেডি হৈ গ'ল। তো চাবনে এতিয়া কেনেকুৱা হৈছে? তিনি ধৰণে বনোৱা ধৰণে, এনেকৈ বনাইছোঁ, এনেকৈ বনাইছোঁ, এনেকৈ বনাইছোঁ। এয়া হৈছে মোৰ চিকেন বটি কাবাব। তো আপোনালোকৰ যদি মোৰ ৰেচিপিটো ভাল লাগিছে চাই কেনে, আপোনালোকেও ঘৰত বনাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলো ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। বাই বাই।